ডক্টৰে কৈছে মই এতিয়া ৰাতিপুৱাতে আজি খালী পেটতে যাওঁ ব্লাড টেষ্ট আৰু আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্টটো কৰাবলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো চাব, মই যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আমাৰ নাজিৰাত। মংকি ওলাইছে, বান্দৰ উঠিছে মংকি। ডক্টৰ 10:30 বজাত আহিব। নাম চাম লিখুৱাই পিনে গুচি আহিলোঁ। এতিয়া টিমক যাওঁ, ডক্টৰক দেখাম। তাইক কাহটো ভাল হোৱা নাই, সেইকাৰণে ডক্টৰক দেখাই দিওঁ তাইকো। ডক্টৰ আহিব 10টা বজাত। এইয়া তনিষ্কা। ডক্টৰ নাই অহা, পেচেণ্টটো নাই। আমাৰ তনিষ্কা অকলে অকলে পাই খেলি আছে, কোনো নাই। তনিষ্কা ডক্টৰ এতিয়ালৈকে অহাই নাই। বহি বহি মোৰ আমনি লাগিছে। মোৰো তাত আল্ট্ৰাছাউণ্ড কৰিবলৈ যাব লাগে। তাত মোৰ 6 নম্বৰত নামটো লিখুৱাই থৈ আহিছোঁ। এই চব কৰাই আহিলোঁ। এতিয়া সময় হৈছে দিনৰ 12টা। একদম আজি মোৰ গোটেই দিনটো ভাগৰ লাগিছে এইবোৰ টেষ্ট কৰাই কৰাই। এতিয়া আমি যাওঁ, কিবা এটা খাই লওঁগৈ। এয়া আমাৰ তনিষ্কাকো ডক্টৰক দেখালোঁ। এগালমান দৰৱ দিছে, দিয়া সেইখিনি আমাৰ তনিষ্কাৰ দৰৱ এইবোৰ। আজি আমাৰ তনিষ্কাৰ ইণ্টাৰভিউ আছে স্কুলত। এয়া আমাৰ তনিষ্কা ইয়াত বহি আছে ৰুমত। পেৰেণ্টছবোৰ বহি আছে ইয়াত। ইণ্টাৰভিউ তনিষ্কা যাব ভিতৰলৈ। এয়া আমাৰ তনিষ্কা ইণ্টাৰভিউ দি আহিলোঁ। আমাৰ তনিষ্কাৰ ইণ্টাৰভিউ ভাল হ'ল। এতিয়া আমি ঘৰলৈ যাওঁ।